আমি এতিয়া একদম ডাইৰেক্ট যাই আছোঁ এতিয়া বাঁহৰ তলত যাম আমি এতিয়া এটা বেলেগ ইউনিক বস্তু হা বাঁহৰ তল নহয় ডাইৰেক্ট যামে ডাইৰেক্ট যাবি নেকি ক'ত যাবি জলদি যাব পাৰি হা তই এটা ক'ত যাবি আমি মানে এটা ইউনিক বস্তু এটা বনাম এইটো আমি গধূলিহে আমি এইটো পাব্লিছ কৰিম না গধূলি দেখা হ'ব কেনেকুৱা লাগে ক'ব বাৰু চবে কি আছে আজি তই সাঁতুৰি চাতুৰি লৈ দেখো পেণ্ডেলৰ কাম তই কিয় কাম কৰি আছ সুন্দৰভাৱে নিমন্ত্ৰণ কৰিছোঁ মানুহবিলাকক খোৱা লোৱা আছে এভেইলেবল আছে যি খাই এফেল মিট চব আছে অলপ দেখাই দে নাই ক'ত কি আছে এইটো এইটো আমাৰ এই কাতিমিহা গোসাঁই আমাৰ গাঁৱৰ দায়িত্বৰ লিষ্ট এই মোৰ নাম ক'ত আছে এই লুচি বনোৱা মোৰ নাম আছে লুচিত আছে পিয়ৰ লুচি বাকী চবতে আছে এইবিলাক আড্ডা চলছে এতিয়া তহঁতৰ মোবাইলহে নেকি কেৱল হে কি চাই আছা পুৱা গাড়ী চলাই আছে ৰাকাশ কেনে মজা নে এই কি কৰিছা তই হে এইবিলাক চাফাই অভিযান অমিতা কি কৰি আছা পেণ্ডেলত এয়া চাফাই অভিযান কৰি আছে এই খুৰীটোৱে ঐ এইফালে ফোজ কৰ এইফালে ৰাতিৰ আয়োজন ভোজ এই ৰাতিৰ কাৰণে ৰাস্তা বনাইছে কিন্তু আমি এতিয়া একদম ডাইৰেক্ট যাই আছোঁ এতিয়া বাঁহৰ তলত যাম আমি এতিয়া এটা বেলেগ ইউনিক বস্তু হা বাঁহৰ তল নহয় ডাইৰেক্ট যামে ডাইৰেক্ট যাবি নেকি ক'ত যাবি জলদি যাব পাৰি হা তই এটা ক'ত যাবি আমি মানে এটা ইউনিক বস্তু এটা বনাম এইটো আমি গধূলিহে আমি এইটো পাব্লিছ কৰিম না গধূলি দেখা হ'ব কেনেকুৱা লাগে ক'ব বাৰু চবে সেই টাউন দোকান লৈ ক'ত যা হা মই আছোঁ দা লৈ ই গৈছি টাউন লৈ এইকেইটা আহিছে টাউন লৈ হা এতিয়া আমি এই জংঘলত আমি চুতীয়া জংঘলৰ মাজত জংঘলৰ মাজত আহিছোঁ আমি এতিয়া এয়া হা এতিয়া আমি বাঁহ চকৰ পৰা আহিছোঁ এই চকৰ পৰা আনে এনেই কৈছোঁ এডাল বহুত পুৰত সলসলীয়াটো আকৌ কি বস্তু সলসলীয়া মানে কি এইডাল একদম বৃহৎ 400-500 বছৰ 1000 বছৰমান বয়সৰ গাছ হা এয়া বেতৰ গাছ এয়া আজিকালি দেখাই নাপায় বেতৰ গাছ এই এটা পাই যাম আমি এডাল পাই গৈছোঁ ধুনীয়া বাঁহ এডাল আমি কাটিম এই চুপত কৈছিলোঁ এই আহক এইফালে বন্ধ কৰি যাওঁ নেকি নাই এইগিলা বনাইছোঁ এইগিলা এয়া ৰাতি চাকি দিয়াৰ পিছত মজা লগা হ'ব আজি আমি ছেকেণ্ড টাইম দেৱালী পাতিম আমি গাঁৱত হা দেৱালী হৈ গৈছে দেৱালী হৈ যোৱাৰ পিছত আকৌ দেৱালী চাকি জ্বলোৱাৰ পৰ্ব আৰম্ভ হৈছে এয়া ফাৰ্ষ্ট চাকি উদ্বোধনী কৰিছে
লাইনটো বঢ়িয়া হৈছে খোজ কঢ়া লাইনটো আন্ধাৰত মাৰছো আন্ধাৰ নহয়তো জ্বলাৰ ভাগত এইকেইটা বস্তু জ্বলাৰ ভাগত জলকীয়া ৰান্ধনী এটা নমস্কাৰ দিব লাগে গম পাইছা নাই নমস্কাৰ এটা এইটো কৰো দাদা অঁ চব্জিৰ লাইনটো ভাল লাগছে কিন্তু চব্জি কাটা লাইনটো বাহ কি লাইনে হে আজি আমাৰ দেৱালী হৈ যোৱাৰ পিছত আকৌ একবাৰ দেৱালী চেক কৰিব লাগিব আমাৰ গণেশে চাই হেৰি তেল দি আছে চাকিত মুখ্য বজলক Huni